নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু লাৰ্ণ উইথ কৃতি। আজি মই অসম ইতিহাসৰ তৃতীয় পাৰ্টটো লৈ আহিছোঁ। যোনে মোৰ অসম ইতিহাসৰ প্ৰথম আৰু দ্বিতীয় পাৰ্টটো চোৱা নাই, মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে ভিডিঅ'টো চাই ল'ব। তাত বহুতো আছাম হিষ্ট্ৰীৰ প্ৰশ্ন আছে যিবিলাক কম্পিটিটিভ এক্সামত আহি থকা দেখা যায়, আৰু এনেধৰণৰ ভিডিঅ'জৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক আজি আমাৰ প্ৰথম প্ৰশ্নৰ পৰা আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম প্ৰশ্নত দিয়া আছে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল। ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1826। ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ব্ৰহ্মদেশত। বেগম ৰহম্মত বানু কোন অসমীয়া জীয়েকৰ নাম? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৰমণী গাভৰু। বান ৰজাৰ জীয়েকৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ উষা। ভীষ্মকে কোন ৰাজ্যত ৰাজত্ব কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি বিদৰ্ভ। নেক্সট প্ৰশ্নলৈ আহোঁ। দোধৰ আলি আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গদাধৰ সিংহ। খংপুৰ শব্দৰ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি আনন্দ নগৰী। ইটাখুলিৰ ৰণ কেতিয়া হৈছিল? ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 1682। শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল? অপশ্যন নম্বৰ বি ৰাম সিং। নেক্সট, তাৰিখ ই আছাম বা ফাটিয়া ই ইব্ৰিয়া গ্ৰন্থৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি চিহাবুদ্দিন তালিচ। পোনপ্ৰথমে ৰংপুৰত কোনে বৰ ৰজাৰ পঢ়াশালি স্থাপন কৰিছিল? অপশ্যন নম্বৰ ডি ফুলেশ্বৰী। ভীমপুত্ৰ ঘটোৎকচ কোন ৰাজ্যৰ অধিকাৰী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হিডিম্বাপুৰ। আহোম ৰাজত্বৰ পতনৰ কাৰণ কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গৃহকন্দল। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? চৰাইদেউ, অপশ্যন নম্বৰ চি। শেষ আহোম স্বৰ্গদেউ কোন আছিল? অপশ্যন নম্বৰ ডি পুৰনন্দ সিং। কোনজন আহোম স্বৰ্গদেৱে নিজৰ পিতৃক হত্যা কৰি ৰাজপথত বহিছিল? অপশ্যন নম্বৰ বি হৈছে শুদ্ধ উত্তৰ চুক্লেংমুং। আহোম প্ৰথা মতে হোৱা বিবাহক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চকলং। লৰা ৰজাৰ প্ৰকৃত নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি চুলি কফা। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? প্ৰমদ্দ সিং। শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খুন্দাইছিল? অপশ্যন নম্বৰ বি শিৱসিংহৰ পত্নী ৰাণী অম্বিকা। চকৰি ফেঁটী বুৰঞ্জী কোনে ৰচনা কৰিছিল? অপশ্যন নম্বৰ চি নুমলী বৰগোহাঁই। নেক্সট, দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি? অপশ্যন নম্বৰ এ চুহুংমুং। ঘোঁৰা ৰজা কোন? চুখ্ৰাংফা। নেক্সট, ভগনীয়া ৰজা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জয়ধ্বজ। নেক্সট, উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? এ গদাধৰ সিংহ। কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজা কোন? অপশ্যন নম্বৰ বি ভগদত্ত। কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল? অপশ্যন নম্বৰ চি নৰকাসুৰ। কোন আহোম ৰজাক ইংৰাজী বন্দী কৰি ৰাখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি পুৰনন্দ সিং। লতা কটা ৰণ কাৰ দিনত হৈছিল? অপশ্যন নম্বৰ বি ৰাজেশ্বৰ সিংহ। নেক্সট, বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? অপশ্যন নম্বৰ চি ৰূপসিংহ সুবেদাৰ। নিধানপুৰৰ তাম্ৰলিপি ক'ত উদ্ধাৰ হৈছিল? চিলেটত। কানাই বৰশীৰ শিলালিপি ক'ত উদ্ধাৰ হৈছিল? উত্তৰ গুৱাহাটীত, অপশ্যন নম্বৰ বি। দ্য কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছামৰ লিখক কোন? অপশ্যন নম্বৰ এ এইচ.কে. বৰপূজাৰী। ৰত্নাৱলীৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ শ্ৰীহৰ্ষ। কোনে কামৰূপক কা-মা-লু-পু বুলি কৈছিল? অপশ্যন নম্বৰ ডি ইউৱেন-চাং। কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন নম্বৰ বি ৰঘুদেৱ। আহোমসকলৰ দিনত আটাইতকৈ বৃহৎ গড় কোনটো আছিল? অপশ্যন নম্বৰ এ নুমলীগড়। নেক্সট, পুৱামক্কা ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হাজো।
পাঁচপীৰ দৰগাহ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ধুবুৰী। সাতখৰী অসম বুৰঞ্জীৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি এছ.কে. ভূঞা। অসমত প্ৰথম কোনে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল? অপশ্যন নম্বৰ বি মণিৰাম দেৱান। মণিৰাম দেৱানক বন্দী কৰি ক'ত ৰাখিছিল? অপশ্যন নম্বৰ বি আলিপুৰ। মণিৰাম দেৱানক ফাঁচি দিয়াৰ দিনখন আৰু কাক ফাঁচি দিয়া হৈছিল? অপশ্যন নম্বৰ বি পিয়লি বৰুৱা। নেক্সট প্ৰশ্ন, অসমত প্ৰথম কোনে অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল? অপশ্যন নম্বৰ এ নবীন চন্দ্ৰ তৰুণ ৰাম। কৰ্মবীৰ বুলি কোন জনাজাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি নবীন চন্দ্ৰ বৰদলৈ। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? অপশ্যন নম্বৰ ডি পিয়লি ফুকন। অসমত কেতিয়া বাংলা ভাষা প্ৰচলন হৈছিল? অপশ্যন নম্বৰ এ 1836। অসমত কেতিয়া কৃষক বিদ্ৰোহ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1861। পথৰু ঘাটৰ ৰণ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1894। ফুলগুৰি ধাৱা কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1861। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰৰ থানাত কোনে পতাকা উত্তোলন কৰিবলৈ গৈ মৃত্যুবৰণ কৰিছিল? শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে মোক কমেণ্টৰ দ্বাৰা জনাবচোন। ধন্যবাদ।